নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি যাব লৈছোঁ ট্ৰেইন চেকিং নিউ তিনচুকীয়া টু শিমলুগুৰি। আপোনালোকে চাই থাকক ট্ৰেইনত কিনো পাওঁ কিনো কৰোঁ, তাকে চাই থাকিব। এয়া আমি 2 নম্বৰ প্লেটফৰ্মলৈ গৈ আছোঁ। গ'ল ইয়াত দেখিছেনে, ইমান মানুহ নহয় আজি ট্ৰেইনত যাবলৈ। এয়া আমাৰ পাই গ'ল আৰু ট্ৰেইন অলপ পিছত যাব আৰু এতিয়া একদম ফাৰ্ষ্টৰ পৰা আহি একদম লাষ্টত পালোহি চেক কৰি। এতিয়া আমি শিমলুগুৰি ষ্টেচনত নামিলোঁ। বহুত ডোখৰ খোজকাঢ়িব লাগিব ষ্টেচনলৈকে। এয়া হৈছে শিমলুগুৰি ষ্টেচনৰ GRPS থানা। এয়া আমি ইয়াতে এতিয়া অকণমান দেৰি ৰখিম আৰু মিটিংখন 3:30 বজাত আছে। তাৰপিছত আমি ইয়াতে অকণমান দেৰি ৰখি আকৌ উভতিম আৰু গৈছোঁ ৰুটি খাবলৈ। চাই থাকক ৰুটিৰ লগত কি খাওঁ। ইয়াত আমি সোমাব লৈছোঁ ৰুটি খাবলৈ। আমি 4জনে এতিয়া ৱেইট কৰি আছোঁ, ৰুটি আহিব আৰু অৰ্ডাৰ দিয়া হৈ গ'ল। এয়া আমাৰ ৰুটি আহি গ'ল। এয়া কি আছে চাওকচোন বাৰু। এতিয়া আমি ৰুটি খালোঁ, এতিয়া তামোল খাব লৈছে আৰু দাদা। এয়া তামোল হৈ গ'ল। ৰুটি খাই আকৌ আমি গৈছোঁ ষ্টেচনত। এতিয়া ট্ৰেইন অহালৈকে অপেক্ষা কৰি থাকিম আৰু ট্ৰেইন আহি গ'ল। বহুত দূৰত ৰখালে, আমি সেই দৌৰি গৈ আছোঁ আৰু ট্ৰেইনত উঠিবলৈ। এয়া আমাৰ ট্ৰেইন এৰিলে আমি গৈ আছোঁ এতিয়া। এয়া নাহৰকটীয়া ষ্টেচনত ক্ৰচিং আছিলে কাৰণে অলপ সময় ৰ'বলগীয়া হ'ল। আকৌ এতিয়া আমাৰ ট্ৰেইনখন এৰিছে আৰু এয়া পাই গ'লোঁ আমি দুলীয়াজান ষ্টেচন। এয়া আমি ট্ৰেইনৰ পৰা নামিছোঁ দেই। এয়া নামি গৈ আছোঁ আমি। ষ্টেচন পাই গ'লোঁ আমি। এতিয়া ঘৰলৈ যাম আৰু মোৰ ভিডিঅ'টোত ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ। সকলোৱে লাইক ছাবস্ক্ৰাইব কৰি দিব।